guys, delta to star operation le niya example tut ejon lorai comment korisile je star operation ba delta operation ru ki hoy hetu hudisile so mo take aji kobole jaw eta example throw kom etia delta operation tu kenake star operation niya hetu already mo bujai thaisu eta video link tu dia thakibo tolot sai loba etia dhorilo etu eta example jot eta potential ase saita resistance ase r1 r2 r3 r4 ইয়াক আমি ইজিলি সলভ কৰিব পাৰো ইয়াক যদি আমি সিম্পল কে লিখিব বিচাৰো এক সিম্পল কে লিখিবলৈ যাও ডায়াগ্ৰামটো এনেকুৱা হ'ব যত এই দুটা ৰেজিস্ট্যান্স সিৰিজত থাকিব আৰু এই দুটা ৰেজিস্ট্যান্স সিৰিজত থাকিব তো আমি ইয়াক ইকুইভ্যালেন্ট কে লিখিব পাৰিম এনেদৰে যত এটো এটা পটেনশিয়াল r1 আৰু r3 প্লাস কৰি পিনি আমি পাম এটো r1 প্লাস r3 আৰু এটো পাম r2 প্লাস r4 আৰু আমি r এই গুটি দুইটা যদি প্যাৰেলেলত আছে তাক আমি সলভ কৰি পিনি পাম এনেকুৱা এটা ৰেজিস্ট্যান্স পালো এটো e এটো টোটাল r তো এই ৰেজিস্ট্যান্সটো কিমান হ'ব গম পালে ইয়াৰ দুটাৰ প্যাৰেলেল যেটা কৰিম তাৰ ৰেজিস্ট্যান্সটোৱে তো এটো আমি ইজিলি সলভ কৰিলো কিন্তু যদি আমাৰ এনেদৰে নাথাকি ইয়াৰ মাজত আৰু এটা ৰেজিস্ট্যান্স থাকে যেটো r5 তেতিয়া আমি কেনেদৰে সলভ কৰিম এতিয়া তোমালকে চাবা এই r5 r3 আৰু r4 এটোক যদি আমি এক্সট্ৰা কে লিখো যত এটো r5 এটো r3 আৰু এটো r4 এটা এই ৰেজিস্ট্যান্স টক যদি আমি ডেল্টাৰ পৰা ষ্টাৰলৈ লৈ যাও তাক আমি কেনেকৈ লিখিব পাৰিম এটো আহিলে এটা ৰেজিস্ট্যান্স এটো এটা ৰেজিস্ট্যান্স যদি পইণ্টটা আমি দি দিও এনেদৰে এটো যদি a এটো b এটো c দিও এটো a হ'ব এটো b হ'ব এটো c হ'ব তো পইণ্ট কিটা একে থাকিলে বাট ৰেজিস্ট্যান্স কিটাৰ আমি কম্বিনেশনটো চেঞ্জ কৰি পিনি ডেল্টা টু ষ্টাৰ নিলো এটা হে তেনেকে যদি আমি এই সাৰ্কিট ডায়াগ্ৰামটোক আঁকি দিও বা ইকুইভ্যালেন্ট এটা সাৰ্কিট বনাবলৈ যাও তাক আমি এনেদৰে বনাব পাৰিম যত এটো r1 এটো r2 আৰু এই পইণ্ট কিটা আমাৰ আছিল a b আৰু c তো a পইণ্টত আমি ৰেজিস্ট্যান্সটো এনেদৰে দিলো এটো a পইণ্ট b পইণ্টৰ পৰা ৰেজিস্ট্যান্সটো আহিলে এনেদৰে আৰু c পইণ্টত আকৌ গৈ পিনি এটা ৰেজিস্ট্যান্স এনেকৈ থাকিলে হয় তো এই বস্তুটোক আমি যেতিয়া ইকুইভ্যালেন্ট কৰিলো ডেল্টা টু ষ্টাৰ নিলো তেতিয়া গোটেই সাৰ্কিটটো আমাৰ ইজি হৈ থাকিলে কাৰণ এটো অলৰেডি মই এতিয়া সলভ যেনে কৰিছিলো তেনেকৈ সলভ কৰিলে হ'ব যত r1 আৰু এটো এইটা ভ্যালু কিটা বেলেগ হ'ব a b সৰি p q r যদি দিও ইয়াৰ ভ্যালু কিটা বেলেগ বেলেগ হ'ব এটা r1 আৰু p r2 আৰু q সিৰিজত থাকিব এই গুটেই এটো আৰু এটো প্যাৰেলেলত থাকিব তাৰ পৰা সিৰিয়ালি আমি কৰিব পাৰিম এতিয়া আমি ডেল্টা অপাৰেশন বুলি কলে কি বুজো এটা যেটো নিউমাৰিকেলত আমি ডেল্টা টু ষ্টাৰ নিলো এই তেনেকৈ আমি যত এনেকৈ তিনটা পইণ্টত এনেকৈ ৰেজিস্ট্যান্সটো যদি লাগি থাকে যেটো এক্সাম্পলটোত লাগি আছিল তেনে থাকিলে বা এনেকুৱা এটা কম্বিনেশন যত ৰেজিস্ট্যান্স তিনটা এনেদৰে আছে তিনটা পইণ্টৰ সাপেক্ষে তেতিয়া আমি তাক ডেল্টা অপাৰেশন বুলি কওঁ তাৰ ফৰ্মটো এনেকুৱা হ'ব পাৰে বা এনেকুৱা হ'ব পাৰে নাইবা এনেকুৱা হ'ব পাৰে এটা ইয়াত কি হ'ব এই ৰেজিস্ট্যান্সটো দুটা সিৰিজত আছে তো ইয়াক আমি r3 নিচিনাকে এটা কম্বিনেশনত লিখিব পাৰো বা এই দুটাক একেলগে r2 এই তিনটাক একেলগে r1 হিচাপে লিখিব পাৰো তো এনেকুৱা এটা ফৰ্মত থাকিলে তাক আমি ডেল্টা অপাৰেশন বুলি কওঁ থ্যাংক ইউ